বহি আছে নন্দী মহাৰাজ। এইখন হৈছে মেইন গেটখন। হেল্ল' ফ্ৰেণ্ডছ, এইটো হৈছে আমাৰ মৰিগাঁৱৰ শিৱ মন্দিৰ। কিমান ধুনীয়া শিৱ মন্দিৰ চাওকচোন। আৰু এইটো হৈছে মেইন মন্দিৰটো। আৰু মন্দিৰ গেটৰ মুখতে এটা টেপ আছে, যাতে ভক্তগণে হাত মুখ ধুই ভিতৰলৈ সোমাব পাৰে। আৰু গেটৰ সন্মুখতে বহি আছে নন্দী মহাৰাজ। এইফালে এজন আৰু এইফালে এজন। আৰু এইটো হৈছে মন্দিৰৰ ভিতৰ চৌহদটো। আৰু এইফালে আছে গণেশ বাবাৰ মূৰ্তি। বা ইফালে লক্ষ্মী মাৰ ফটো লগাই থৈছে। আৰু এইফালেও আছে। আৰু মন্দিৰত সন্ধিয়া সময়ত আৰতি কৰি আছে। আৰু এইফালে আছে মহাদেৱৰ মূৰ্তি। কিমান এটা সুন্দৰ পৰিৱেশ। আৰু এইটো হৈছে মন্দিৰৰ ওপৰৰ ভাগটো।